প্ৰেগনেন্সি টেষ্টৰ ৰিপৰ্টটো হাতত লৈ বিচনাত বহি আছো। ৰাতিপুৱাই মোৰটো একেবাৰে বেয়া। অনুৰাগ অফিচলৈ গুচি যোৱা বহু সময় হ'ল। এবাৰ ভাবিলো বাথৰুমলৈ গৈ ইউৰিন চেম্পল লৈ আনো। ভৰি দুখন শিল হৈ আছে। মনত সেই অজান ভয়টোৱে কাঁইটৰ দৰে বিন্ধি আছে। যদি এইবাৰো এই 7 বছৰে কিমানবাৰ যে পিৰিয়ড মিছিং হ'ল, কিমান টেনচন, কিমান প্ৰতীক্ষা, কিন্তু ফলাফলটো সেই শূন্য। এইবোৰ ক্ষেত্ৰত অনুৰাগৰ আগ্ৰহ বাৰে বাৰে বেছি আছিল। আজিকালি এইবোৰ টেষ্ট লৈ খুব এটা আগ্ৰহী নেদেখুৱায়। ময়ো তাক নোপোৱা হৈছো। কিন্তু এইবোৰৰ দৰে দীৰ্ঘ সময় পিৰিয়ড মিছিং আগতে আৰু হোৱা নাছিল। বৰ ভুলকৈ ক'লো। এবাৰ হৈছিল, বহুদিন ধৰি বন্ধ হৈছিল। অনুৰাগৰ বন্ধু ডাক্তৰ দীপাই কৈছিল ভাল খবৰ আহিব হেনো। আশাত আছিলো মই। অনুৰাগে বজাৰৰ পৰা ইণ্টাৰনেটত বিচাৰি সকলোতকৈ ভাল টেষ্ট ষ্ট্ৰিপ কিনি আনিছিল। পৰম আগ্ৰহেৰে তাত থকা ইনষ্ট্ৰাকশ্যনবোৰ তেওঁ পঢ়ি থাকে। মোক কয়, ৰাতিপুৱা উঠিয়ে প্ৰথম ইউৰিন চেম্পল লৈ টেষ্ট কৰিব লাগিব কিন্তু। বুজিছানে? মই লক্ষী ছোৱালীৰ দৰে মূৰটো দপিয়াই দিওঁ। শুনা, এই টেষ্টটো হ'ল লিটমাছৰ খেলা। তুমি যেতিয়া ইউৰিন চেম্পল দিবা, তেতিয়া দেখিবা নীলা লিটমাছখন 2 মিনিটৰ ভিতৰতে ৰঙা হৈ যাব আৰু লগে লগে আমাৰ সন্তানৰ মুখ দেখা যাব। ময়ো গাধৰ দৰে সঁচাকৈ কি বাবুৰ মুখ দেখা পাম। মোৰ কৌতূহল দেখি সি হাঁহি হাঁহি বিচনাত বাগৰি পৰে। মই লাজ পাওঁ। এইবাৰ অনুৰাগেতো চেলিব্ৰেট কৰাৰ বাবে ফুল পৰ্যন্ত লৈ আনিছিল। কিন্তু হাই, নীলা লিটমাছখন আজি পৰ্যন্ত ৰঙা নহ'ল। নীলা ৰং বিষ হৈ মোক অভিশাপ দি গ'ল প্ৰতিনিয়ত। এই 7 বছৰে মই এটা সন্তান কিয় দিব নোৱাৰিলো। বিয়াৰ 10 মাহ পিছত আমি নতুন ৰুমলৈ আহিলো। এসপ্তাহ নহওঁতে এদিন ৰাতি শুনা পালো মেকুৰীৰ পোৱালিৰ মিউ মিউ শব্দ। মই ভীষণ ভয় খালো। অনুৰাগক টোপনিৰ পৰা মাতি তুলিলো। বহুত বিচাৰ খোচৰ কৰি দেখিলো নতুন আলমাৰিটোৰ তলত মেকুৰীৰ পোৱালি জন্ম দিছে। মই চিঞৰি চিঞৰি কৈ থাকিলো, পেলাই দিয়া, পেলাই দিয়া। মই সৰুকালৰ পৰাই মেকুৰী, কুকুৰ এইবোৰ একেবাৰে পচন্দ নকৰো। অনুৰাগে কয়, থাকক না পোৱালিকেইটা, একেবাৰে সৰু বাচ্চা, ডাঙৰ হ'লে নিজে নিজে গুচি যাব। মই প্ৰচণ্ড খং কৰোঁ। মোৰ খং দেখি অনুৰাগে এই শীতল ৰাতিয়েই পেলাই দি আহিল পোৱালিকেইটা। যোৱাৰ সময়ত মই দৰজা খুলি চাই থাকিলো। দেখিলো 6টা মৰমীয়াল চকুই মোৰ পিনে চাই আছিল। ইয়াৰ পিছতো মেকুৰীৰ মাকটোৱে কিছুদিন ঘৰলৈ আহি থাকিল। আলমাৰিটোৰ তলত পোৱালিকেইটাক বহুত বিচাৰি ফুৰিছে তাই, পোৱা নাই। পিছত দেখা নাই। এবছৰ পিছত আকৌ দেখা পালো মেকুৰী মাকজনীক। দেখিয়ে চিনি পাইছো। এখন ভৰি চচুৰাই চচুৰাই তাই খোজ কাঢ়িছে। অনুৰাগে কয়, চিনি পাইছানে মেকুৰীটো? এইবাৰো হয়তো পোৱালি দিব। পোৱালি দিয়াৰ আৰু ঠাই পোৱা নাই। বাৰে বাৰে আমাৰ ঘৰলৈহে আহে। অনুৰাগে লাঠি লৈ মাৰিবলৈ চেষ্টা কৰিলে। মই চিৎকাৰ কৰি উঠিলো, প্লিজ, প্লিজ নামাৰিবা তাইক। মোৰ এনে মিনতি দেখি সিও অপ্ৰস্তুত হয়, বিৰক্ত হয়। মেকুৰীটোক নমৰাকৈ থাকে। এমাহৰ ভিতৰতে মেকুৰীটো আমাৰ ঘৰত পোৱালি জন্ম দিয়ে। মই চুপচাপ কৈ চাই থাকো। কি সুন্দৰ পোৱালিকেইটা। মই অভিভূত হৈ যাওঁ। মাকজনীয়ে কি সুন্দৰকৈ পোৱালিকেইটা আদৰ কৰে।
মোৰ চকুলৈ পানী আহে একমাত্ৰ মোৰ কলা খালি থাকে কিয় কি অপৰাধ মোৰ দীঘল ৰাতি দীঘল দিন কিমান যে পাৰ হ'ল অপেক্ষা আৰু অপেক্ষা অথচ এটি সন্তানৰ বাবে আমি কি কৰা নাই ডাক্তৰ কবিৰাজ সকলো ট্ৰাই কৰিছোঁ সৃষ্টিকৰ্তাই কি মোক কোনোদিনে মা হ'বলৈ নিদিয়ে ইমান বিচাৰিলোঁ তাৰ পিছতো নাই অথচ মোৰ বাইদেউৰ ছোৱালীজনী যাক মই কোলাত লৈ মানুহ কৰিছোঁ বিয়াৰ 3 মাহ পিছতে তাই কনচিভ কৰিছে মোক হাঁহি হাঁহি ক'লে দেখুৱাচোন খুৰী কি কৰিছে এতিয়া মই কওঁ কোন পাগলী এয়া ভগৱানৰ ইচ্ছা তাই হাঁহি মাৰি কয় ধুৰ কি যে কয় মোৰ এতিয়াও মাষ্টাৰ্ছ কমপ্লিট হোৱা নাই তাৰ মাজতে বিয়া বাচ্চা না মই এইবোৰ নোৱাৰোঁ তোৰ এখেতে কি কয় তেওঁ আৰু কি ক'ব খুৰী এয়াতো এটা এক্সিডেণ্ট আমি দুয়োজনে মিলি ঠিক কৰিছোঁ এবৰ্ষণ কৰিম লাজ অপমানত মই ৰঙা হৈ যাওঁ বুকুৰ ভিতৰৰ কান্দোনবোৰে কুণ্ডলি পকাই মই বাইদেউৰ বুকুত মুখ গুজি পাতল হ'বলৈ চাওঁ কিন্তু যি দীৰ্ঘশ্বাস বুকুৰ গহীনত উপস্থিত হৈ আছে এয়া কি শেষ হ'ব এতিয়া উভতি আহোঁ বাৰ সিদিনা কাম কৰা পেহী চন্দ্ৰাই আমাৰ তাত আহি কান্দিছিল মই সুধিলোঁ কি হৈছে মইনাৰ দেউতাকে নতুন বিয়া কৰাইছে সি মোক এৰি গৈছে মই কওঁ গৈছে ভালে হৈছে কাম নকৰে তোমাৰ টকাৰে নিচা কৰে থাকিলে কি হ'ব মোৰ পেটত 6 মাহৰ বাচ্চা আছে মই ক'লোঁ আগতে কোৱা নাই কিয় আগত ক'লে কি কামত ৰাখিলে হয় নেকি হয় ঠিকেইচোন এই কাৰণেতো 2 বছৰৰ কণমানি বাচ্চা সহ চন্দ্ৰাক কামত লৈছোঁ বাবে অনুৰাগে মোক বহুত কথা শুনাইছে বাচ্চা সহ কিয় তাইক কামত ল'লোঁ আৰে কিয় লৈছোঁ সেইটো কেনেকৈ তোমাক বুজাম ঘৰত এজন বাচ্চা এইটো কি তুমি অনুভৱ কৰিব নোৱাৰানে হওক বা এইটো অন্যৰ চন্দ্ৰাৰ প্ৰেগনেঞ্চিৰ কথা শুনি তাইক খেদি দিব নোৱাৰোঁ তাতকৈ কাম কাজবিলাক আমি একেলগে ভগাভগি কৰি কৰোঁ ভাল খাবলৈ দিয়ে ডক্তৰক দেখাই এদিন সন্ধিয়াৰ সময়ত মোক ক'লে পেটত থকাটোক আপোনাক দিম দুখীয়া মানুহ আমি নিজেই চলিব নোৱাৰোঁ দুজনক লালন পালন কৰিম কেনেকৈ ৰাতি অনুৰাগক ঘটনাটো খুলি ক'লোঁ সি খুব এটা ইণ্টাৰেষ্ট নেদেখুৱালে আৰু একো নক'লে মই নিজৰ মতে প্ৰস্তুতি লৈ থাকোঁ কিন্তু চন্দ্ৰাক ইমান আদৰ যত্ন কৰিলোঁ যে বাচ্চা হোৱাৰ পিছতহে দেখিলোঁ তাইৰ অন্য ৰূপ মাহীদেউ আপুনি মোক ক্ষমা কৰক নিজৰ কলা খালী কৰি কোনো মায়ে বাচ্চা নিদিব মাহীদেউ কিন্তু দিব বিচাৰিছিল কিয় আপোনাক তেনেকৈ বুজাম বাইদেউ কোনে বুকু খালী কৰিব বিচাৰে কওকচোন মা হ'লে বুজিব পাৰিলেহেঁতেন মাহীদেউ ইমান কষ্ট চন্দ্ৰাৰ কথাবিলাক মোৰ বুকু ভাঙি দিয়ে মইতো মা নহয় বুজিম কেনেকৈ কাম কৰা চন্দ্ৰা পেহীও মোক কথা শুনাই অৱশ্যে মই কোনে কথা নুশুনাই নিজৰ মা ভনী দাদা সকলোৱে শহুৰ শাহু আই কথাবোৰ শুনি মোৰ গাৰ ঘৰ বাঢ়ি গৈছে কিন্তু হাই অনুৰাগে মোক কোনোদিনে একো কোৱা নাই কতো কথা শুনোৱা নাই সঁচাকৈয়ে মোক ভাল পায় সেয়েতো আজিও বাচি আছোঁ তেওঁৰ কষ্ট মই ফিল কৰিব পাৰোঁ এইটো ময়ো পিৰিয়ড মিচিং হোৱা কথা এইবাৰ কোৱা নাই যদি সি আকৌ কষ্ট পায় একে অভিজ্ঞতাটো ইয়াৰ আগেও হৈছে বেচেৰাটো এইবোৰ ভাবি মই ৱাছৰুমলৈ খোজ দিলোঁ ইউৰিন চেম্পল লৈ আহি বিচনাত আহি বহিলোঁ মোৰ হাত ভৰি কঁপি উঠিছে পেকেটত লিখা ইনষ্ট্ৰাকশ্যনবোৰ ভালকৈ পঢ়ি ল'লোঁ অনুৰাগৰ কথাবোৰে বাৰে বাৰে মোৰ কাণত বাজি আছে নীলা লিটমাছ ৰঙা হ'বলৈ লাগিবই কপা হাতেৰে ইউৰিন চেম্পল ঢালি দিলোঁ চকু বন্ধ কৰি অপেক্ষা কৰি আছোঁ মই
আৰু 2 মিনিটৰ পিছত সকলো জনা যাব। আচ্ছা, লিটমাছখন যদি কোনো যাদুৰ দ্বাৰা ৰং সলনি হৈ যায়, এনেকুৱা নহয় কিয়? মই সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে দুহাত তুলিছো, কিন্তু একো ক'বলৈ পৰা নাই। মাত্ৰ ওঠ দুটি অনবৰতে কঁপিছে। বন্ধ চকুৰ কোণ এটাৰে তপত চকুলো এধাৰি নামি আহিছে। মই চকুলো সামান্য মেলি চালো, যেন অনন্ত কাল পিছত চকু মেলিছো। সিক্ত চকুৰে যি দেখিছো সেয়া অকল্পনীয়। কি যে সতেজ ৰক্ত জবা কৰি আছে মোৰ অতদিনৰ নীলা ৰঙা অপৰাজিতাৰ বুক। ইমান আনন্দ মই সহ্য কৰো কিদৰে? আনন্দত কঁপি কঁপি অনুৰাগক বন কৰিলো। একে উশাহতে সকলো কৈ দিলো তেওঁ। মোৰ দুচকুৰ পানী তেতিয়া অযুত নিযুত ধাৰাত বহমান। ইটো মূৰত অনুৰাগেও একো কোৱা নাই। মই নিশ্চিত মোৰ দৰেই তিতি গৈছে তাৰ দুচকু। মই ফোনৰ ইমূৰত থাকি তেওঁক আৰু অপ্ৰস্তুত কৰা নাই। কান্দক ল'ৰাটোৱে, কান্দক। কান্দি কান্দি চিঞৰি উঠক সি। কষ্টবোৰক বাহিৰ কৰি দিয়ক চকুৰ পানীৰ সৈতে। প্ৰিয় দৰ্শক, কাহিনীটো পঢ়ি কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে কাহিনীটোত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেনেহ'লে সেয়াও শুধৰাই দিব। আৰু কাহিনীটো পঢ়ি ভাল পালে এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব।